হাই আৰু আজি মই মোৰ ঘৰত কি দেখাইছোঁ চাওকচোন আমি একদম ডাইৰেক্ট দেখাইছোঁ মই কি বস্তু গ্ৰীণ গ্ৰীণ লাগি আছে ন আচলতে আমাৰ ঘৰৰে হয় মোৰ ভতিজা ল'ৰা এজনৰ তাক আচলতে নিজে নিজে ধৰা দিছে এই মানে পক্ষীটোৱে আৰু এই পক্ষীটোৰ নাম কি হয় আপোনালোকে নিশ্চয় জানে চাগে গ্ৰীণ পক্ষী নহয় কিন্তু ইয়াৰ কালাৰটো অলপ পেৰট সেউজীয়া নহয় ই পেৰট ভাটৌ কালাৰ আৰু আচলতে ই ভাটৌ চৰাই হয় মই দেখাইছোঁ গুড আফটাৰনুন কোৱা সি আচলতে নকয় কাৰণ এডজাষ্ট যোৱা নাই মোক আজি ফাৰ্ষ্ট লাগ পাইছে মই দেখাম ইয়াক লৈ পেলাই কিবা কিবি ইয়াৰ বহুত প্ৰতিভা আছে জানে যেন লাগিছে মোৰ ই নিজে ধৰা দিছে খুব ধুনীয়া পক্ষী আৰু মোৰ ভাল পোৱা পক্ষীটো হ'ল এইটো মানে পেৰট ভাটৌ চৰাই চাই থাকিব ভিডিঅ'টো মই দেখাম ইয়াৰ বাকীখিনিবোৰ কেনেকৈ আহিলে কি হ'ল মই থুলমূলকৈহে ক'লোঁ আৰু শামুক কেনেকৈ ধৰে আৰু আজি ইয়াতে দেখাইছোঁ মই ইয়াত শামুক মাছ সকলোখিনি পাব আৰু মই আজি দেখাব লৈছিলোঁ যে এই শামুক আৰু মাছ প্ৰাণীবোৰ কেনেকৈ ধৰা হয় আৰু এইখন এটা বেলেগ বস্তু কি জাল এইখন কি জাল বুলি কয় এইখন আমি নেট আৰু এইখন নেট বুলি কয় দীঘল নেট আৰু এই নেটখনেৰে এনেকৈয়ে শামুক মাছ মানে যি বস্তু আছে গোটেই আহি যাব এতিয়া একদম চেকি আনিব চাই থাকিব মই দেখাইছোঁ সম্পূৰ্ণকৈ আৰু অলপ সময় পিছতে এইটো ওচৰ চাপি আহিব নেটটো আৰু কি আহে আমি সকলোখিনি দেখাই আছোঁ এইফালে চাইছে আৰু এই নেটখন টানাতে বহু মানুহৰ প্ৰয়োজন হয় ইয়াত চাগে 10-12জনমান আছেই আৰু আহি এনেকৈ পুখুৰীটোৰ পাৰ পালেহি মই দেখাইছোঁ এই গোটেই ডাঙৰ পুখুৰীটোৰ পৰা টানি আনিলে নেটখন আনি এই কাষ পালেহি চাই থাকিব মই দেখাইছোঁ কেনেকৈ ধৰিব আৰু দেখিছে আহি গোটেই মানে নেটখন মানে আহি চেপাই ধৰিলে ইয়াত কিমান কি আছে গোটেইখিনি দেখাই আছোঁ মই বেছি মাছ অহা নাই ন বোলা ফৌকা
এইটো ৰূপচান্দা না আমিৰ 50টা মান হৈছে চাগে ন নৰেশ ইয়াতে এটাত কিমান মান হ'ব আধা কিলো মান হ'ব